নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে স্বাগতম মোৰ এই ইউটিউব চেনেলত। বন্ধুসকল, যোৱা কিছুদিনৰ পৰা আপোনালোকে বাতৰি কাকত অথবা টিভিত এটা খবৰ নিশ্চয় মন কৰিছে। সেয়া হৈছে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক কৰা। ইতিমধ্যে ভাৰত চৰকাৰৰ ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক কৰিছে আৰু যোৱা বছৰৰ পৰা ইয়াৰ সময়সীমা বৃদ্ধি কৰি থকা হৈছে আৰু শেহতীয়াকৈ 30 জুন 2021 ইয়াৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে, যদিও এই সময়সীমা 30 ছেপ্টেম্বৰ পৰ্যন্ত যাব পাৰে। কিন্তু এই ক্ষেত্ৰত আপুনি নতুন সময়সীমালৈ বাদ নাচাই আজিয়ে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰক, যাতে আপুনি যিকোনো চৰকাৰী আঁচনিৰ লাভৰ পৰা বঞ্চিত নহয়। এই পদ্ধতি একেবাৰে সহজ আৰু আপুনি নিজৰ মোবাইল ফোনৰ জৰিয়তে এইদৰে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। ইয়াৰ বাবে আপুনি প্ৰথমে সন্মুখত ৰাখি লওক আপোনাৰ নাইবা যিগৰাকী ব্যক্তিৰ পেন আৰু আধাৰ কাৰ্ডৰ লিংক কৰিব বিচাৰিছে তেওঁৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ হৈ থকা মোবাইল ফোনটো। প্ৰথমে আপুনি আপোনাৰ ফোনৰ গুগল ক্ৰোম ব্ৰাউজাৰলৈ যাওক আৰু তাত গৈ টাইপ কৰক www.incometax.gov.in। ইয়াৰ পূৰ্বে ইনকম টেক্স ইণ্ডিয়া e-filing.gov.in জৰিয়তেও পেন আৰু আধাৰ কাৰ্ডৰ লিংক কৰা হৈছিল। এই ৱেবছাইটটো খোলাৰ পাছত আপুনি ভাৰত চৰকাৰৰ ইনকম টেক্স ডিপাৰ্টমেণ্টৰ এই পেজটো দেখা পাব। এতিয়া কিছু তললৈ আহিলে আপুনি দেখা পাব লিংক আধাৰ নামৰ এই অপশ্যনটো। এতিয়া এই অপশ্যনত ক্লিক কৰক। এতিয়া আপুনি দেখিব আপোনাৰ পেন নম্বৰ, আধাৰ কাৰ্ডত থকা আপোনাৰ নাম আৰু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ ভৰাবৰ বাবে নিৰ্দিষ্ট কিছুমান কলম আছে। এতিয়া এই তথ্যসমূহ শুদ্ধভাৱে পূৰণ কৰক। এইখিনিতে এটা কথা মনত ৰাখিব যে আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডত উল্লেখ থকা আপোনাৰ নামৰ স্পেলিং, ডেট অফ বাৰ্থ আদি মিলিব লাগিব। যদিহে আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডত উল্লেখ থকা আপোনাৰ নামৰ স্পেলিং, জন্মৰ চন, তাৰিখ আদিৰ মাজৰ পাৰ্থক্য আছে, তেনেহ'লে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক কৰিব নোৱাৰিব। এতিয়া সকলো তথ্য শুদ্ধকৈ ভৰাই তলত থকা দুটা ডিক্লেৰেশ্যন বক্স ভালদৰে মন কৰক। ইয়াৰ প্ৰথমটোত লিখা আছে আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড, অৰ্থাৎ যদি আপোনাৰ আধাৰ কাৰ্ডত জন্মৰ তাৰিখটো উল্লেখ নাথাকি কেৱল জন্মৰ চনটো উল্লেখ আছে, তেতিয়াহ'লেহে এই বক্সত ক্লিক কৰিব। কিন্তু বৰ্তমান সকলোৰে আধাৰ কাৰ্ডত জন্মৰ তাৰিখ, মাহ, চন আদি উল্লেখ থাকে, সেয়েহে আপুনি এই বক্সত ক্লিক নকৰিলেও হ'ব। এতিয়া তাৰ তলত থকা দ্বিতীয়টো বক্সত মন কৰক। ইয়াত লিখা আছে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ কাৰ্ড। এতিয়া এই বক্সত ক্লিক কৰক আৰু তাৰ তলত থকা নীলা ৰঙৰ লিংক আধাৰ অপশ্যনত ক্লিক কৰক। এতিয়া আপুনি দিয়া তথ্যখিনি যদি শুদ্ধ হৈছে, তেনেহ'লে আপোনাৰ ফোনত এটা 6টা সংখ্যাৰ ওৱান টাইম পাছৱৰ্ড আহিব আৰু সেইটো ভৰাই ছাবমিট কৰিলেই আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ যাব। এয়া আপোনালোকে দেখিলে কিদৰে অতি সহজতে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক কৰিব পাৰি। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।